Hello everyone, আমি গৈ আছো আজি তিতাবৰলৈ। তিতাবৰত জেঠাই ছোৱালী বিয়া আৰু মা মই আৰু পাপা ওলাইছো আজি যাবলৈ। আজি নৱবৰ্ষৰ শ্ৰাদ্ধ আছে আৰু কাইলৈ জোৰণ, পৰহিলে বিয়া। গৈ আছো, আপোনালোকক দেখাম সকলো জোৰণৰ ভিডিঅ' চাবলৈ পাব। বিয়া দেখাই আছো আপোনালোকক সকলো, চাই থাকক দেই। এতিয়া মই ঘৰৰ পৰা ওলাম, বাছত যাম আজি আমি। দাদাহঁত বাছত যাব আৰু বাছত যাম, গৈ পাই জেঠাই ঘৰত দেখাই আছো। ৰেডি হৈছে আৰু মই ভাবিছো বাছতে যাম যেতিয়া চিটটো লৈ আহোঁ আগতে ৰৈ থকাতকৈ। তাৰপিছত আমি গৈ আছো। এয়া আমি এতিয়া বিহৰা পালোহি। এইকণ বিহৰা দেখিছেনে, কিমান ধুনীয়া চাহ বাগান আছে। এয়া মই আগত বহিছোঁ, এইফালে পিছফালে মা আৰু পাপা দুইজনে বহি আহিছে। আমি এতিয়া গোলাঘাট গৈ আছোঁ। গোলাঘাটৰ পৰা আকৌ তিতাবৰলৈ যামগৈ। এয়া নুমলীগড় হয় দেই, নুমলীগড় পালোহি। নুমলীগড়ৰ পৰা এইফালে চিধা যদি যায় আপুনি এইফালে যোৰহাট, আৰু আমি যাম এতিয়া ৰাইট চাইডে সোমাই। এইভাগ নুমলীগড় বাবা থান, নুমলীগড় বাবা থান পাৰ হৈ আহি আছোঁ। এই দেওপাহাৰ হয়, দেওপাহাৰ পালোহি। টাউনশ্বিপ, এইখন টাউনশ্বিপ হয়। এইখন তেলগৰমেই কয় আৰু তেলগৰম পালোহি। গোলাঘাট বাছ ষ্টেণ্ড, এইটো গোলাঘাটত নামিলোঁ। এতিয়া টিকট কৰিম, টিকট কৰি আকৌ তিতাবৰলৈ যাম। পাপাই টিকেট কৰিব গৈছে। এইখন গোলাঘাট টাউন হয়। মই মিঠাইও লৈ ল'লোঁ আৰু এতিয়া চাই থাকক দেই ভিডিঅ'টো আপোনালোকে শেষলৈকে। এয়া তিতাবৰলৈ আহি আছোঁ আমি। চিটি ৰাইডতে উঠিলোঁ, চিটি ৰাইডত আহি আছোঁ তিতাবৰলৈ। তাৰপৰা আকৌ অটো এখন বা বেটেৰী ৰিক্সা কিবা এখন লৈ যাম আৰু। এয়া কমাৰবন্ধা পালোহি, এইখন চকীটিং। এয়া তিতাবৰ দফলাটিং পালোহি। আমাৰ বৰ্তা ঘৰ ইয়াতে হয় আৰু ইয়াৰ পৰা আগত গৈ অকণমান আগত মোৰ সৰুজনী মাহী ঘৰ মেলামাটি। এইটো তিতাবৰ চাহ ফেক্টৰী, এইফালে মছজিদ মেলামাটিৰ। এয়া মেলামাটিয়ে পালোহি আৰু মেলামাটি। এয়া তিতাবৰ, পূৰা তিতাবৰ তিনিআলি। এইফালে আমি এতিয়া এইখন স্কুল দেখিছেনে, এতিয়া তিতাবৰ তিনিআলিয়েদি আমি সোমাই যাম। এয়া ফাইনেলি তিতাবৰ পালোহি। এয়া আমি এতিয়া গৈ আছোঁ জেঠাই ঘৰলৈ। এইফালে আমাৰ জেঠাই ঘৰ, বেটেৰী ৰিক্সাতে গৈ আছোঁ দেই, চাই থাকক। এইপিনে এইটো ৰেল ক্ৰচিংটো পাৰ হ'লোঁ। এইফালে এতিয়া বেচিকখন, এখন বেচিক দেখিছেনে, তিতাবৰ বেচিক হয়। অলপ দূৰ যাব লাগিব জেঠাই ঘৰলৈ। এয়া নামঘৰ, জেঠাইহঁতৰ ঘৰ পালোহি আৰু। এয়া দাদাজনে আমাক নমালে। এতিয়া এইয়া ফাইনেলি জেঠাই ঘৰ পাই গ'লোহি। কাইলৈ জোৰণ হয়। এয়া দাদাই জেঠাই ল'ৰাটোৱে বেগটো লৈ গৈছে। এই পেণ্ডেলৰ কাম কৰি আছে দেখিছেনে। কাইলৈতো জোৰোণেই আৰু আজি ৰেডি কৰিব লাগিব সোনকালে। তেওঁলোকে সেই কৰি আছে। দাদাই বেগটো লৈ গৈ আছে ভিতৰলৈ। এতিয়া আমি ফ্ৰেছ হৈ লওঁ, তাৰপিছত আপোনালোকে চাই থাকক দেই ভিডিঅ'টো। এয়া মই এতিয়া ডাইৰেক্ট আহি গ'লোঁ। এয়া জেঠাই আৰু মামীয়ে চাহৰ যোগাৰ কৰি আছে। চাহৰ কাৰণে এজনী আমাৰ কইনাৰ মাক, মোৰ জেঠাই হয়। কৈ দিয়া জেঠাই, কেনেকুৱা কেনেকুৱা লাগিছে কৈ দিয়া। এজনী আমাৰ মামী, ডাঙৰ মামী। ইফালে মা বহি আছে। ন দেখিছে, এজনী মামী দেই, এজনী আমাৰ ডাঙৰ মামী। এজনী বৌ বাচন ধুই আছে। কোনো ৰৈ থকা নাই আৰু ন। বৌ কেনেকুৱা লাগিছে কৈ দিয়া। ভাল লাগিছে, বিৰাট ভাল লাগিছে ন। আৰু ডাঙৰ বৌজনী আহি পোৱাহি নাই আৰু, ক'বহি আৰু। এতিয়া আমি চাহ খাই লওঁ, চাই থাকক ভিডিঅ'টো আপোনালোকে শেষলৈকে। এতিয়া জেঠাইহঁতৰ গোসাঁই ঘৰ ভাগো মই দেখাই দিছোঁ।
আলহী দুলহীবোৰ আহি আছে আৰু কাইলৈ পাবহি, আজিও আহি আছে আৰু আমি পালোহি আৰু ইয়াত আমাৰ ডাঙৰ মামা হয়, এজন আমাৰ ডাঙৰ মামা মামী লাগি আছেহি আৰু। এতিয়া ৰভাৰ তলত এতিয়া আগফালে দুৱাৰমুখত আমদালি গাঁঠি আছে আৰু এয়া দেখা গধূলিয়ে হৈ গ'ল আৰু এজনী বৌ এয়া ৰেডি কৰি আছে আৰু হৈছেগৈ আৰু যিখিনি আছে তেওঁলোকে শেষ কৰিব সোনকালে। এয়া কটা বচা কৰি আছে আমাৰ খানাৰ কাৰণে, খাম আৰু সোনকালে খাই শুই যাম। আৰু এয়া খানা বনাই আছে দেখিছেনে। আৰু ভিডিঅ'টো আমি খাবলৈ যা যোগাৰ কৰোঁ আৰু সামৰিম এইখিনিতে দেই। চাই থাকক আপোনালোকে, কাইলৈ আহিব নতুন নতুন ভিডিঅ' চাব। এয়া মায়ে যোগাৰ কৰি আছে, সকলো আহিব, এতিয়া খাম আৰু ভিডিঅ'টো তেতিয়াহ'লে মই এইখিনিতে সামৰণি মাৰিছোঁ দেই। বাই বাই সকলোকে, গুড নাইট।